দুদিন ধৰি বহুত বৰষুণৰ কাৰণে আমি যোৱাকালি পূজা চাবলৈ আহিব নোৱাৰিলোঁ। সেইকাৰণে আজি দিনৰ ভাগতে আহিছোঁ। চাওঁ পূজাটো হয়, দিনৰ বহুত পূজা চাওঁ কৰিছে। সেইকাৰণে আহক তেতিয়াহ'লে মোৰ লগতে পূজা মণ্ডপলৈ আহিছে। আমাৰ ধনু পূজাৰ কাৰণে পূৰা ড্ৰেছ পাতি কৰি ৰেডি। পূজা চাব আহিছে নেকি? পূজা চাব যাবা? তেতিয়াহ'লে আহা। তারপর কোন দাদা তো ব্লু অরেঞ্জ ফুল বানাই দিবি কি কথা কথা ফুল বানিয়ে দিও না শুনো ফুল বানিয়ে দিও হয়েছে আর তুমি কি লবি দিলা লবি এতিয়া হৈছে সময় সন্ধিয়া আৰু এতিয়া আমি পূজা চাবলৈ যাব ওলাইছোঁ। তেতিয়া পূজা চাইছিলোঁ, মানে দিনৰ ভাগত অলপমান ঘূৰি আহিছিলোঁ আৰু এতিয়া ভাবিলোঁ আৰু সন্ধিয়াৰ পূজাটো চাই আহোঁ। সেইকাৰণে আমি এতিয়া যাবলৈ ওলাইছোঁ। এইফালে মই আৰু আমাৰ ধনু দুইজন ৰেডি হৈছোঁ, মিষ্টাৰ আছে। গতিকে আহক তেতিয়াহ'লে আজিৰ সন্ধিয়াৰ পূজা ভাগ আপোনালোকক দেখাওঁ। আৰু এয়া আমি আহি পালোঁ পূজাস্থলী। চাওক বহুত মানুহ হৈছে, যিহেতু যোৱাকালি বৰষুণৰ কাৰণে ইয়াতে মানুহখিনি আহিব নোৱাৰিলে অষ্টমীৰ দিনাখন। আৰু এয়া ধনু মিষ্টাৰ, মানে আমি আহিছোঁ আৰু ভণ্টিহঁতে মামীহঁতে গোটেইবিলাকে। গতিকে চাওকচোন মানুহ বহুত, আমি ইয়াতে পূজা চাই আছোঁ আৰু এই মোৰ ভিডিঅ'ৰ জৰিয়তে আপোনালোকেও পূজাখন চাওক। আৰু এইফালে মোৰ পিছফালে এইবিলাক হৈছে দোকানবিলাক আছে, বিভিন্ন ধৰণৰ দোকান। মানে এইবিলাক মই কথাখিনি কৈ আছোঁ, মই ভইচ অভাৰেৰে কৈ আছোঁ, যিহেতু তাত বহুত হুলস্থুল হৈ আছিলে, চাউণ্ড হৈ আছিলে, সেইবিলাক শুনা নাযায়। আৰু ধনুৱে সেই চাউণ্ডৰ আৰে আৰে পূৰা ডেন্স কৰি আছে, গান গাই আছে, কথা কৈ আছে, বেলুন লৈ পেলাই পূৰা ফূৰ্তি কৰি আছে। আৰু এয়া আনফালে ষ্টেজত নাম পাৰ্টি উঠিছে, ইহঁতে নাম পৰিৱেশন কৰিব আৰু ৰাতিলৈকে যাত্ৰা অভিনয়ো আছে।